নমস্কাৰ বন্ধু বান্ধৱী অকল TSK ইউটিউব চেনেললৈ স্বাগতম সকলোকে। আজি আমি লগৰ এজন ঘৰত আহিছোঁ কঠীয়া তুলিবলৈ। আপোনালোকক দেখাম কঠীয়া তোলা কিছুমান দৃশ্য। এখন কঠীয়া তলিখন, এয়া আমাৰ অমিত দাদা লাগি আছে কঠীয়া তোলা। বিপুল পাইছ? ৰুবুল ঘাম ওলাইছে, ওলাব। ৰ'দটো কেনেকুৱা দিছে? মাৰ মাৰ জলদি জলদি কৰ, মাৰ 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 দীপক ভালকে মাৰা। এয়া আমাৰ ভৰালি দা কঠীয়া উঠাই আছে। কেনেকুৱা গৰম কেনেকুৱা পৰিছে? ভাল পৰিছে ন? কাম কৰি ঠিক লাগিছে? ঠিকে আছে দে, লাগি থাকা। আৰু কি যোগাৰ কৰিছে? হয় নেকি? ঠিক আছে, লাগি থাকা। আজি আমাৰ 12টামান ল'ৰা আহিছে, তাৰে 5টামান ফাঁকি মাৰিছে, 5টামান বাকী চব ফাঁকি মৰা হৈছে। ফাঁকি মৰা হৈছে বহুত আজি। যেনেকৈ এইকেইটা নেকি? ভাৰী ভাৰী মানুহকেইটা বেছি আছে। মানুহকেইটা আমাৰ কাম কৰি আছে। বহুত গৰম পৰিছে, ৰ'দটো বহুত হেভিকৈ পৰিছে। সিহঁতে এনেকৈ লাগি আছে, মই অলপ চাহ লৈ আহিলোঁ। আৰু আধা কাম বাকী আছে, এয়া লাগি আছে সিহঁতে। বহুত বেয়া গৰম পৰিছে, সকলো লাগি আছে। আমাৰ এজন লগৰ ইয়াত লুকাই আছে চাহ বিচাৰি, এইজন দেখিব পৰা। ঐ কি হ'ল, গৰম লাগিছে হে? আৰু চাহ বিচাৰি নাপালি? বহুতখিনি খতম কৰি দিলোঁ আৰু অলপমানে বাচি আছেগৈ। খতমে হ'লগৈ, অকণমান বাচি আছেগৈ। ইমানখিনি অলৰেডি মৰা হৈ গ'ল। চব মানুহ গৰমত পলাই খতম, দুটা লাগি আছে, কষ্ট কৰিছে। হৈ গ'ল, খতম হৈ গ'লগৈ, অকণমান বাচি আছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলোৱে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।